যদি আপোনালোকে গ্ৰন্থমেলাত যায় তেনেহ'লে এইকেইখন কিতাপৰ তালিকাৰ পৰা আপোনালোকে কিতাপ কিনিব পাৰে। মই কৈ গৈছোঁ মনালিছা শইকীয়াৰ নাৰ্চিছাছৰ চহৰ, চাণক্য নীতি, ৰঞ্জু হাজৰিকাৰ এটা দ্বীপ সাতটা কবৰ, মেলুহা, চেতন ভগতৰ ওৱান ইণ্ডিয়ান গাৰ্ল, ইউ কেন উইন, ইউ কেন এচিভ মোৰ, ৰাস্কিন বণ্ডৰ বিভিন্ন ধৰণৰ কিতাপ আছে। আই এম মালালা, আমিশ্বৰ ৰাম আৰু সীতা বুলি দুখন কিতাপ আছে, ইয়াৰ পৰা কিনিব পাৰে। চিনৰিতা বুলি এখন আছে। অনুৰাধা শৰ্মা পূজাৰীৰ নয়নতৰা বুলি এখন কিতাপ আছে, এইখনো পঢ়ি খুবেই ভাল পাব। মামৰে ধৰা তৰোৱাল, মামণি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প। স্কুলৰ ল'ৰা ছোৱালী যদি হয় তেনেহ'লে তেওঁলোকে কিনিব পাৰিব। স্কুলত যি পঢ়োৱা নহয় বুলি এখন কিতাপ আছে। হোমেন বৰগোহাঁইৰ আত্মানুসন্ধান, এন ফ্ৰাংকৰ ডায়েৰী, ডক্টৰ নীলমপ্ৰভা বৰদলৈৰ জীৱন অনুপম, দ্য চিক্ৰেট অৱ দ্য নাগাছ, APJ আব্দুল কালামৰ আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত, অসমৰ বুৰঞ্জী যদি অসমৰ বিষয়ে জানিব বিচাৰে। আৰু যদি কোনোবাই বৰগীত ভাল পায় তেনেহ'লে বৰগীতৰ স্বৰলিপি, জ্যোতিপ্ৰসাদৰ ৰচনাৱলী, অসমীয়া বিশ্বকোষ। যদি পৌৰাণিক কথা জানিব বিচাৰে তেনেহ'লে কথা মহাভাৰত। তাৰপিছত আৰু এখন আছে মহাৰথী বুলি। তাৰপিছত আৰু বিভিন্ন ধৰণৰ কিতাপ আছে, ইয়াৰ পৰা আপোনালোকে নিজে চাইও চিলেক্ট কৰিব পাৰে। ইংলেণ্ডৰ ডায়েৰী, গৃহিণীৰ অভিধান, এখন খুবেই দৰকাৰী কিতাপ। পপীয়া তৰাৰ সাধু, ইন্দ্ৰাণী শৰ্মাৰ অৰ্ণৱ, আস্থা আৰু জেইচি, এই কিতাপখন খুবেই জনপ্ৰিয় হৈছিলে। তাৰপিছত আপোনালোকে ইয়াৰ পৰা নিজে বিচাৰি ল'ব পাৰিব কিতাপ, যেনেকুৱা ধৰক দেৱকান্ত সন্দিকৈৰ জীৱনটো আমি মাথো এবাৰহে পাওঁ, কল্পনা লাজমীয়ে লিখা, ভূপেন হাজৰিকা এজ আই নিউ হিম। তাৰপিছত আপোনালোকে পঢ়িব পাৰে তছলিমা নাছৰিনৰ নষ্ট কন্যাৰ নষ্ট গদ্য। তাৰপিছত হালধীয়া চৰাইয়ে বাওধান খায়, ষ্টিফেন হকিংছৰ মোৰ সংক্ষিপ্ত জীৱন বৃত্তান্ত, মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, হোমেন বৰগোহাঁইৰ নিসংগতা, ডক্টৰ পাৰ্থ চট্টোপাধ্যায়ৰ কলেজত যি শিকোৱা নহয়। তেওঁৰে আৰু এখন আছে কেনেকৈ স্মৃতিশক্তি বঢ়াব, ডেল কাৰ্নেগীৰ সাফল্য আৰু ব্যক্তিত্ব আৰ্জনৰ সহজ উপায়, দ্য অথ অৱ দ্য বায়ুপুত্ৰজ, মাইনী মহন্তৰ প্ৰথম জাক বৰষুণ,